নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আহিছোঁ ইজি মাৰ্টলৈ। আমাৰ ল'ৰাক লৈ আহিছোঁ প্ৰথমবাৰৰ বাবে বজাৰ কৰিবলৈ। এয়া দেখিছেনে, সন্ধিয়া সময়ত আহিছোঁ আমি। ইফালে ল'লোঁ কিবা কিবি খোৱা বস্তু অলপমান। এই মাৰ্কেটখন আমাৰ দেৰগাঁৱতে আছে, যিহেতু এখন নতুনকৈ অপেনিং হৈছে, বেছি দিন হোৱা নাই, সেয়েহে মানুহ ইমান নাই বাৰু। তাৰপিছত আমি এয়া ল'লোঁ মাছ ঘৰলৈ খাবলৈ বুলি সন্ধিয়া সময়ত। এই খুৰাজনে দেখিছেনে কিমান ধুনীয়াকৈ মাছখিনি কাটি দিছে, আৰু এইফালে তেওঁৰ ওচৰত বহুত ভিৰ হৈ আছে। ৰূপচন্দা মাছ ল'লোঁ, মই যিহেতু খাই বহুত ভাল পাওঁ। আৰু এইফালে দেখিছেনে কিমান ভিৰ হৈ আছে, সন্ধিয়া সময় যিহেতু। এনেও দেৰগাঁওখন বহুত ভিৰেই হয় বাৰু, এনেকৈও ভিৰ হৈ থাকে। তাৰপিছত আমি মই এনেই অলপ ৰ'লোঁ, ইফালে সিফালে চালোঁ, আৰু এইফালে আমাৰ মাছ চাছ কাটি মেলি লোৱা হৈ গ'ল। তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ। আহি মেলি আকৌ ভাবিলোঁ ফুচকা খাম বুলি। মানুহজনক ক'লোঁ যে ফুচকা খাওঁ, সেইকাৰণে তেওঁৱে ফুচকা খোৱালে। তেওঁ যিহেতু নাখায়, মইহে খাম। মই মানে ফুচকা খাই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায় নে নাপায় কমেণ্ট কৰিব দেই। আৰু মই ফুচকা চুচকা খাই ল'লোঁ। এইফালে ল'ৰা আৰু দেউতাক ৰখি আছে বাইকত মোৰ কাৰণে। এয়া আমি আজি বজাৰ কৰিলোঁ কিমানখিনি চাওকচোন। অকল খোৱা বস্তু আনিলোঁ আৰু কিবাকিবি পাৰফিউম চাৰফিউম আনিলোঁ, আৰু গোটেইখিনি চব মিলাই 700 হ'ল। ইমান হ'ল, আচৰিতে হৈ গ'লোঁ ঘৰত চাইছোঁহি। তাৰপিছত আজি আমাৰ ব্লগটো ইমানতে শেষ কৰিলোঁ। বাই।